हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल गाइस आजिर भिडिओ माने इमाने बेसि নহয় মানে আপোনালোক কিবা এটা মই কবলৈ ওলাইছো মানে আপোনালোকক কিবা আজি কম মানে মই মানে কি কম আৰু মানে গাইস আজিকালি এনেকুৱা হৈ আছে মানে বেলেগ জায়গা নাজানো আমাৰ এইখিনি জায়গাত যিবিলাক মানে হে যে মনসা পূজা গান বুলি মানে সকলোৱে জানে মনসা পূজা কেনেকুৱা মনসা পূজা গান কেনেকুৱা তো আমাৰ পিনে মানে হিন্দু মানুহটো দিয়ে তাৰ বাহিৰে আজিকালি মুছলমান বিলাকে দি আছে হেতু কাৰণ কি জানে যে মুছলমান মুছলমান কিবা কৰে মই এটো কোৱা নাই যে মুছলমানবোৰ বেয়া কৰি আছে ভাল কৰি আছে এই কাৰণে দিছে এটো নকও সকলোৱে মুছলমান একে নহয় সকলো হিন্দু একে নহয় কোনোবিলাক হিন্দু বেয়া আছে কোনোবিলাক মুছলমান বেয়া আছে মই জাতিলৈ কোৱা নাই কাৰণ দেখক মানে মুছলমান বিলাকে আজিকালি এনেকুৱা মানে গান দি আছে তাৰ এটা কাৰণ হল যে গাইস মই বেলেগ কাৰণ নাজানো বাট মানে আমাৰ ওচৰত মানে যেটো গান হৈ আছে আপোনালোকে বেকগ্ৰাউণ্ডৰ গানটো শুনি আছে সেই গানটো কেনেকুৱা জানে মানে গানটো দিয়াৰ কাৰণ হল মানে ইহঁতৰ ঘৰৰ ল'ৰা এজন মানে এখন সাপক মাৰিছিল সাপখন যিটি সাপ নহয় সাপখন হল নাগিন হয় আৰু তাৰ লগত এটা নাগ আছিল তো নাগিনটোক যেতিয়া মাৰিছিল তাৰ নাগটো এটাক ধৰিছিল আৰু মই শুনছো মানে নাগিনক যেতিয়া মানে মানুহ মাৰে নাগক মাৰুবা নাগিনে মাৰে যেতিয়া নাগ ধৰিলো মানে নাগিনক মাৰিল যে নাগজনে কোনে মাৰিল দেখা নাপাল পিছত যি আহি দেখি নাগিনটো মৰি আছে তাৰ চকুত চাব পাৰে যে কোনে মাৰিছিল তাৰ মানে ফেচটো যাব পাৰে মানে কোনে মাৰিছিল ফেচটো যাব পাৰে তো হিচাপত মানে সেইবিলাক নাজানো শুনছো বাট ই ধৰিছিল আকৌ তো ধৰাৰ পিছত ই কোনা হৈ গৈছিল তো তাক ইহঁতক মানে সপোনত দেখাই দিছিল নেকি যে ইহঁতক কেনেকৈ মানে গান দিব লাগিব তাক বাচাই আনিব লাগিব তো মানে তাত কবিৰছো আছে গানৰ লগত তো কবিৰছ মানে ইহঁতে গান গায় তো মানে যিজনে কোনা হৈছিল তো তাক মানে ভাল কৰিব মানে কেনেকৈ ভাল কৰিব মানে আগত নাগিনটোক বচাব আৰু তাত দিছিল নেকি যে নাগিনে পিছত আহি মানে 10 কেজি মান মানে 10 কেজি গাখীৰ খাব তো গাখীৰ খাব আৰু কালি এনেকুৱা ৰাতিটো আনবা খুজিছিল নাগিনটোক মানে আৰু ৰাতি তাত ৰাস্তা বনাই দিছিল ৰাস্তা মানে জংগলেৰ ৰাস্তা বনাইছিলে নাগিনটো এইফালে আহিব আৰু তাত ধূপ তাৰপিছত কল কিবা দিছিল মানে ৰাস্তাটোত কিন্তু কালি অহা নহল মানে এই মানুহবিলাকৰ কাৰণে আৰু কালি ৰাতি বৰষুণ দিছিল বতাহ মাৰিছিল বহুত তো মানুহবোৰ তাত সেই পিন্ধি যোৱা আশা কৰিছে মানুহবোৰক বাধা কৰিছে সেই পিন্ধি নাযাব সেই পিন্ধি নুশুনি বৰষুণ আহিছে ভিজব এই কাৰণে যোৱা আশা কৰিছে আৰু বাৰে মানে তাত চুৱা লাগি আছে ৰাস্তাত এই কাৰণে আহিব নোখোজে আৰু যিজনে আনিব যায় কোনে আনিব যায় মানে যিজনে মানে কোনা হৈছিল তাক নাগটোতো ধৰিছিল তো ই মানে এনেকুৱা চিষ্টেমত যায় মানে সাপ যেনেকৈ যায় বাগৰি আনবা যায় যেতিয়া মানে চুৱা পৰা ই আকৌ তাতে পৰি যায় মানুহটো তাতে পৰি যায় মানে নহয় আৰু তাৰপিছত আকৌ ঘূৰি আনে আকৌ যায় এনেকৈ কৰোঁতে বহুত সময় লাগিছিল তো কালি আনা নাই তো আজি আনবা খুজিছিল মানে আজি আনিব ৰাতি আনিব চাগে গাইছ তাৰপিছত নাগিনটোক আনিব অনাৰ পিছত আৰু মানুহটো ভাল হৈ যাব যি হৈছিল অৱস্থা মানে মানুহটো ভাল হ'ব ভাল হোৱাৰ পিছত আৰু মানে নাগিনে একেলগে সেই গাখীৰ খাব গাখীৰ হোৱাৰ পিছত মানে গানো শেষ কৰিব মনসা পূজাৰ গানো শেষ কৰিব আৰু নাগিনটোও বাচিব ইহঁতৰ মানে মিল কৰি দিব আকৌ যেনেকৈ নহওক মানে মিল কৰি দিব মানে চিনেমা নিচিনা নহয় আকৌ যে নহয় চিনেমা যেনেকৈ লাষ্টত মানে মিল হোৱাৰ পিছত মানে চিনেমাখন শেষ তেনেকুৱা নহয় আকৌ যিয়ে নহওক আৰু মোৰ মতে কি জানে এই যে জীৱ হত্যা এইবিলাক মানে কি ক'ম আৰু নাজানো বাট মই শুনিছোঁ মুছলমানবিলাকৰ যে সাপ মাৰিলে ধৰ্ম হয় এইটো নাজানো বাট সাপ মাৰিলে মানে এইটোতো জীৱ হত্যা ন সাপ মৰাটোতো জীৱ ন এইটোতো জীৱ হত্যা কিন্তু সাপ এটা কথা আছে নহয় জীৱ হত্যা মহাপাপ কিন্তু সাপটো যে মাৰিব সেইটো পাপ হয় নাই বাৰু পাপ নহয় সেই কাৰণ নাজানো ইহঁতৰ কিন্তু কেনেকুৱা ধৰ্ম আকৌ ধৰ্মক লৈ মই একো কোৱা নাই বাট এইটোও ক'ব খোজোঁ যে এজন মানে ইটো এটা জীৱ নহয় তাক মাৰিলে কেনেকৈ ধৰ্ম হয় সেইটো নাজানো বাট ইহঁতৰ ধৰ্মত কেনেকুৱা বা তো যিয়ে নহওক ধৰ্ম হওক যিয়ে হওক এইবিলাক একো নাজানো বাট মানে মোৰ হিচাপত মানে মোৰ মতে মাৰা নাযায় যিকোনো বস্তু মানে মাৰা নাযায় এতিয়া ক'বলৈ গ'লে এতিয়া এনে চাপজ এটা কথা কওঁ নিজৰ ঘৰৰ মানুহৰে এটা যদি কিবা এটা একো নহয় যদি কিবা এটা বেমাৰ হয় টেনশ্যন আহেনে নাই মূৰত যে বেমাৰ হৈছে কেনেকৈ ভাল হ'ব ঠিক সেই ধৰণৰ ইহঁতৰতো এটা কিবা থাকে ন যে যেনেকৈ তাৰ ৱাইফে ধৰি লওঁ মানে নাগিন তাৰ ৱাইফক যেনেকৈ মাৰিছিল তাৰতো খং আছিল তাকতো মাৰিব পাৰিল হয় কাৰণ কিয় মাৰা নাই ইহঁতেতো বুজি পায় ন যে ইক মাৰিলেতো একেবাৰে শেষ হ'ব তাক ধৰিছে কিবা এটা দেখাইছে যাতে দ্বিতীয়তে আৰু যাতে এনেকৈ নকৰে সেইকাৰণে দেখাইছে তো তাকতো মাৰিব ভাল হয় মাৰা নাই ন ঠিক তেনেদৰে আকৌ যে যিকোনো মানে বস্তুক জীৱ জন্তুক মানে মাৰা নাযায় এতিয়া যিয়ে নহওক সাপে হওক বা চৰাইয়ে হওক
মই কি কোৱা নাই যে মই বেলেগক জ্ঞান দিব কোৱা নাই, মোৰ মতে মোৰ যিখিনি মই এইখিনি কওঁ আৰু কৈ আছোঁ যিখিনি মই জানো। গাইজ ধৰ্মৰ কথা কি জানে, ধৰ্মৰ কথা মই ইমান নাজানো বেছি, কাৰ কি ধৰ্ম এইবিলাক মই একো নাজানো। বাট এটা কথা হ'ল কি জানে ধৰ্মৰ মানে যিজন মানে মেইন হয় মানে অকল এজনে হয়, ভগৱান শ্ৰীকৃষ্ণই। বেলেগ বেলেগ ধৰ্ম পাৰে, বহুত ধৰ্ম আছে, সনাতন ধৰ্ম আছে, তাৰপিছত মুছলমান ধৰ্ম আছে, খ্ৰীষ্টান ধৰ্ম আছে, বহুত আছে, কিন্তু মালিক এজনে হয়। যিয়ে নহওক এজন এতিয়া কি শুনিছেনে নাই আপোনালোকে বা শুনিছেনে নাজানো, চাই বাবা আছে নহয়, চাই বাবা এনেকৈ এটা ডাইলগ মানে নহয়, চবকা মালিক এক হে, ঠিক তেনেকৈ মানে খবৰে মালিক এজনে হয়। গাইছ আৰু এটা কথা ক'ব বিচাৰোঁ, মানে মোৰ চেনেলটোত মানে বহুতে মুছলমানো আছে, বাট বেয়া নাপাব আৰু বেয়া পোৱাৰ কি কাৰণ আছে, মই তো বেয়াটো কোৱা নাই ন, তো যিয়ে নহওক মানে নিজৰ ধৰ্মটো পালন কৰক, সেয়ে আৰু গাইছ। আৰু মানে কি জানে, মই এই ভিডিঅ'টো এইবিলাক ক'বৰ কাৰণে বনালোঁ আজি, তো মানে বেয়া নাপাব আৰু মই কোনো জাতি ধৰ্মলৈ কোৱা নাই, বাট মানে এইটো মানে কি হয় আৰু মানে কিবা বস্তু মাৰিলে কি হয় তো গম নাপায় ন, যে একো নহয়, কোনোবিলাক এনেকুৱা মানুহ আছেনে মাৰ একো নহয়, কিন্তু আজিহে একো নহয়, যেনেকৈ এইটো চাপ'জ এতিয়া মানে কিবা কিবি হৈ আছে, এতিয়া তেনেকৈ আকৌ পিছত গম পায় আকৌ, সেইকাৰণে কৈছোঁ কিবা কৰাতকৈ আগতে ভাবি লোৱাটো বহুত ভাল। তো গাইছ ইয়াৰ আগতে মানে অলপ সময় আগতে মানে মই পথাৰত গৈছিলোঁ, তো পথাৰত মানে এনেকুৱা এখন বস্তু দেখিলোঁ, বেছি ডাঙৰ নহয়, সৰু সাপ, আৰু সাপখন এনেকুৱা মানে দেখিলে মৰম লগা, বহুত সৰু, ফেন লগাই আছে, আৰু মোৰ মানে ভৰি কাপত আৰু এখন আছিল, তো এইখন মই দেখা নাই, তো তাক মই মানে ভিডিঅ' কৰিবৰ কাৰণে গৈ আছোঁ, একেবাৰে ওচৰত গৈছোঁ, একো কৰা নাই। কাৰণ এটা কথা কি জানে, সবৰে ভয় থাকে ন, তো মোৰো ভয় লাগিছিল, তাৰো ভয় লাগিছিল অৱশ্যে, আৰু তাক কিবা দক ক'লেহে মোক কিবা কৰিলোঁ হয়, তাক মই একো কৰা নাই, তো এনেই ভিডিঅ' কৰি আছিলোঁ, যিয়ে নহওক। আৰু মোৰ ভৰিৰ তলত এখন আছিল, ক'বই নোৱাৰোঁ, তো এখন ভিডিঅ' কৰোঁতে মানে ভৰিৰ তলেৰে এখন আৰু গুচি গ'ল। তো মই ভিডিঅ'খন অলপ পিছত দেখোঁ। দুইখন গাইছ আৰু কি জানে, আমাৰ ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছে, আৰু এইপিনে গান মানে বহুত হুলস্থুল হৈ আছে, তো মানে ভিডিঅ'ৰ মাজে মানে বেকগ্ৰাউণ্ডত কিবা আৱাজ আহি আছে। তো যিয়ে নহওক ভিডিঅ'খন বা কেনেকুৱা লাগিল বেয়া চাই নাপাব, কিবা ক'লোঁ, তো যিয়ে নহওক আজিলৈ এইখিনিয়ে। তো আৰু চেনেলটোত যদি কোনোবাই নতুন আহিছে আৰু ছাবস্ক্ৰাইব কৰি থ'ব।